বাঢ়িব লাগে 50 টকা হ'ব। দহ টকাটো মই যেতিয়া আহোঁতে 10 টকা আছিল। এই 30 টকা কালি মোক কৈছে 30 টকা হ'ব। 30 টকা 30 টকা 30 টকা ফেৰিবা। আগতে আপুনি 10 টকা লৈ আচলতে মাজুলীত গান ৰচিছে, এতিয়া ফেৰীৰ দাম এতিয়া বাঢ়িলে বহুত, কি ক'ব? এতিয়া কিমান দাম হ'ল মই নাজানো। 30 টকা 30 টকা হ'ল। অঁ, মাত্ৰ 20 টকাহে বাঢ়িছে নে ইমান? 20 বছৰত 20 টকা বাঢ়িছে, আৰু বাঢ়িব লাগে 50 টকা হ'ব। কিন্তু এইটো ফেৰী যাত্ৰাটো ভাল লাগে, এইটো আৰু বৰ ধুনীয়া। এইটো আৰু খালি সাৱধানে চলি থাকিলে হ'ল। মাজতে কিবা কিবি এক্সিডেণ্টো হ'ল। এতিয়া মাজুলী মানে এনেই ফ্লাইটত আহি বা গাড়ীত আহি পেলাই লাভ নাই। ফেৰী যাত্ৰাটো যদি নকৰে মাজুলী আধা হৈ থাকিব। 10 টকা লয়। 10 টকাটো মই যেতিয়া আহোঁতে 10 টকা আছিল। এই 30 টকা কালি মোক কৈছে 30 টকা হ'ব। 30 টকা 30 টকা 30 টকা ফেৰিবা। কমলা 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 বাহিৰে বেৰিয়া 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 গধূলি গধূলি